ই চুয়ারে বাচ্চা লকডাউনত 400-500 মানুহ বিয়া পাতি আলছি আৰু কৰোণা বিলে আছে। চহৰৰ বাচ্চা কাক গালি দি আছে চিনি পোৱা নাই। বন্যালৰ লগত হাকদানতে উল্টে মাৰছি ছাৰ মইতো কৈছিলোঁ এই লকডাউনত বিয়া পাতিব নালাগে বুলি, কিন্তু ইয়াৰ বোলে মাইনাকে বোলে ক'ৰবাত ক'লে যাব। শুনি আছে তাড়াতাড়ি কো, মোৰ হাগা লাগছি। মদিছি মোৰ দামাৰা তোৰ বিয়াখন হৈ যাবা দে, নহ'লে ৰাতি হলি বৰ ডিষ্টাৰ্ব কৰে। এই বাল কি কোৱালা মোদীজী ই কালি 400-500টা মানুহলৈ বিয়া পাতিবা গৈছিল, তাৰে প্ৰমাণ মোৰ হাতত আছে। এইখান চা প্ৰমাণ। বইনেৰ লালাক তোক চাহে আছো। মোদীজী এক এনেকুৱা শাস্তি দিব লাগে যাতে ই চিৰজীৱন বিয়া পাতিবা নোৱাৰে। এই ঢকৰাটো লকডাউনৰ নিয়ম নাম নে কেনে বিয়া পাতিবা গৈছিল। আদালতৰ মতে ই আৰু চিৰজীৱন বিয়া পাতিবা নোৱাৰে। এই কি কৈ আছিলি তহঁতে মোক বিয়া পাতিবা নাদা, বিয়া পাতিবা নাদা। আৰু কি কৈ আছিলি তই মোদী আতা। এই চহৰৰ বাচ্চাই মোৰ বিয়া ৰখাব আহিছিল, বেলতে দিলো নাই ইয়াক এতিয়া। আৰু তই মোৰ বিয়া ৰখাবি, তোক কইনকে বেলতে দিম বাল, বুজি পালি না মোদী আতা। আপোনালোকে যদি ঘৰতে থাকি টকা ইনকাম কৰিব বিচাৰিছে তেনেহ'লে এই গেমখন খেলক, কিন্তু অলপ সাৱধানে খেলিব। আৰু ইয়াৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আৰু আছে। মই আপোনালোক খেলি দেখুৱাই দি আছোঁ। মই এতিয়া টাইগাৰত 2000 টকা ধৰি দিলোঁ আৰু মই জয় হৈ গ'লোঁ। আৰু এতিয়া এই টকা মই নিজৰ বেংক একাউণ্টত উলিয়াই ল'ম। মোৰ বেংক একাউণ্টত 1-2-3 মিনিটৰ ভিতৰতে আহি যাব। আৰু আপোনালোকে দেখিছে এই টকাখিনি বেংক একাউণ্টত আহি গৈছে।